মাকক বেছি দিয়া হ'ল এটা মাকক বেছি দিয়া হ'ল ডাঙৰজনে সেইটো খালে চব খালী হৈ আছে এই সৰু পোৱালিকেইটা মাকজনী ভাগৰ গাখীৰ খাই আছে তাক কয় ডাঙৰকেইটা মাক এজনী নহয় দেই ডাঙৰকেইটা সৰুকেইটা ভাগৰ এই টিকলাকেইটা ভাগৰ হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ ব'লক আজি ভিডিঅ'টো কি হয় কি নহয় আপোনালোকে চাই থাকিলে গম পাব আজি বৰ্তমান বৰষুণটো নাই কাৰণে ধুনীয়াকৈ ব্লগটো বনাম বুলি আহিছোঁ সেইটো কাৰণে ৰাস্তাৰ ফালে আহি আছোঁ হালতটো এবাৰ কি পিন্ধি লৈছোঁ চাওঁ খুলিয়াটো হাফ পেণ্ট পিন্ধি লৈছোঁ ধুনীয়াকৈ চুলিটো কাটি লওঁগৈ বুলি আহিছোঁ মেইন কথাটো চুলিটো বহুত হৈ গ'ল চুলি দাড়িটো কাটি লওঁগৈ আৰু তাৰ আগতে বসন্তি কি হ'ল চাই নে দেখিছে নাই হালত খাৰাপ এক হাত টুট গিয়া এটা এইটো এতিয়া লগাব পাৰোঁ নে নোৱাৰোঁ ঠিক নাই এইটো লগাব পাৰিম নে নোৱাৰিম ঠিক নাই মেইন কথাটো এতিয়া বিতুপনৰ গেৰেজত গৈ লওঁ বিতুপনৰ গেৰেজত গৈ পেলাই ডাইৰেক্ট ধুনীয়াকৈ লগ পাই আছোঁ আৰু ভিডিঅ'টো কি হয় কি নহয় চাই থাকক আজিৰ দিনটোত দেই ভাই লগ সেইটোৱে এবাৰ লুকটো চাওক এইভাগে কেনেকুৱা লাগিছে কিবা ভাল লগা নাই ভাল হয় নহয় এইটোৱে এনেকৈ মানে ভাল নালাগে গ্লাছযোৰ লগাব পাৰোঁ নে নোৱাৰোঁ চাই লওঁ মেইন কথাটো গ্লাছযোৰ লগাব পাৰোঁ নে নোৱাৰোঁ চাই লওঁ যদি লগাব নোৱাৰোঁ ন বেলেগ এটা মানে আনকমন বস্তু এটা লগাম আকৌ নেক্সট আপোনালোকৰ কাৰণে সেইটো যদি লগাব নোৱাৰোঁ তেতিয়া মানে একদম খাতৰা এটা লগাই দিম ইয়াতকৈ মানে জেং ডাইৰেক্ট সেইটোৱে আৰু আপোনালোকক কৈ আছোঁ ৰ'ব পৰহি দিনা ৰাতি কি হ'ল কুকুৰে খেতি মানে একদম খাতৰা কৰি দিলে সেইটোৱে ব'লক এতিয়া ধুনীয়াকৈ আগত গৈ থাকোঁ হাফ পেণ্ট পিন্ধিয়ে ধুনীয়াকৈ শুই আছিলোঁ যেনেকৈ তেনেকৈ উঠি আহি পিনে চাহটো খালোঁ দেখিলে চাহ খাই মেলি মুখখন ধুই ডাইৰেক্ট আহি আছোঁ এতিয়া চুলিটো কাটি লওঁগৈ বুলি চুলি দাড়িটো কাটি লওঁ বহুত হৈ গৈছে মটৰ ব্লগিং কি কৰিব এডাল গৰমত একদম মানে হেলমেট পিন্ধিব মন যোৱা নাই আমাৰ ইয়াত মেইন কথাটো সেইদিনা বৰষুণ দিব সেইদিনা একদম খাতৰা একদম কুমৰীয়া ঠাণ্ডা লেখীয়া হৈ যায় ঠাণ্ডাটো আকৌ যোনদিনা ৰ'দ ওলাব সেইদিনা একদম ভয়ংকৰ পূৰা কি ক'ম আৰু বহুত খাতৰা গৰম হৈ যায় মেইন কথাটো আহি গ'লোঁ এতিয়া ডাইৰেক্ট হাই ছেকেণ্ডেৰী ফালৰ পৰা আহোঁগৈ বিতুপনৰ গেৰেজত যাব লাগিব মানে স্কুটিখনৰ গ্লাছটো লগাই লওঁগৈ বুলি ভাবিছোঁ সেইফালে বৰষুণ দি হালত কেনেকুৱা কৰি থৈছে দেখিছে পূৰা পানী বোকা কৰি থৈছে মেইন ৰাস্তাটোৱে এখনতে ব্লগ বনালে সেইটোৱে টেনশ্যন পটককৈ যাবও নোৱাৰি হৰ্ণো মাৰিব নোৱাৰি বিতুপনৰ গেৰেজ খোলা নাই যে বহুত দিগদাৰ হৈ যাব গ্লাছখন লগাব পাৰোঁ নে ন খোলা আছে ভাই লোক টেনশ্যন লেন কাৰণে মাল খোলা আছে এয়া খোলা আছে এয়া নাই নি বিতুপন আছে দুখন গেৰেজত নাই দেই আমাৰ ছাৰ দুখন গেৰেজত নাই ফোন এটা কৰি ল'ব লাগিব ক'ত আছে ধুনীয়াকৈ বিতুপনক ফোন এটা কৰি লওঁ তাৰপিছত লগ পাই আছোঁ আকৌ আপোনালোক আমাৰ ছাৰ মানে ডিচি দোকানতে আছিলে প্ৰেংটো কৰি আছিলে মোক তাৰপৰা ফকতীয়াকৈ ডাইৰেক্ট চেলুনৰ পৰা মানে আহি গ'লোঁ আমাৰ ঘৰৰ ওচৰৰ দোকানখনত চাৰ্ফ আৰু চেম্পু অলপ লৈ ল'লোঁ আপোনালোক মানে চেলুনত দেখাব নহ'লে সেইটো কাৰণে বেয়া চেয়া নাপাব ভাইলোকৰ বেহেনলোক মেইন কথা সেইটোৱে মানে গাটো ধুই লওঁ তাৰপিছত ভাতটো খাই আকৌ আপোনালোকক লগ পাই আছোঁ চিধাই আগত দানাটো সিজাই থোৱা আছিলে তাতে ভুচি অলপ দি মিলাই দিম আৰু এখনতে মানে ল'ব নোৱাৰে যে ৱেটটো আছে অলপ সেইটো কাৰণে লৈ মেলি আনি থলোঁ ইয়াত দুটা গঁৰাল আছে দুটা গঁৰালত থ'ব লাগিব সেইফালে আছে কেইটামান দি আছোঁ
দি মেলি লওঁ তাৰপিছত লগ পাই আছোঁ আৰু খা খা পূৰা দি দিলোঁ দেই জানে খাইছে কেনেকৈ এইকেইটা এজনী মাক এইকেইটা দেই এটা মাকক বেছি দিয়া হ'ল এইকেইটা ধুনীয়াকৈ গাটো ধুই আহি গ'লোঁ গাটো ধুই পেলাই এতিয়া ভাতটোকে খাই লওঁ বুলি ভাবিছোঁ মেইন কথাটো ভাতটো কিহে কিহে চাব নেকি আজি বেছিকৈ স্পেচিয়েল মেইন বস্তুটো কি দেখাই আছোঁ আজি স্পেচিয়েল চব্জি এইটো কণী পিটিকা পিঁয়াজ ডিম জলকীয়া তাৰপিছত আচাৰৰ তেল অলপ দি দিয়া হৈছে একদম খাতৰা লাগিব খাই পেলাই আল্টিমেট মেইন বস্তুটো দেখুৱালোঁ এইফালে আছে ছেকেণ্ড কলমৌ শাক নেমু দালি ভাতটো খাই মেলি লওঁ তাৰপিছত লগ পাই আছোঁ নে কি সেইটোৱে মেইন কথাটো সেইটোৱে চাই থাকক আৰু চুলিটো কেনেকুৱা লাগিছে ক'বলৈ নাপাহৰিব ভাতটো খাই মেলি লগ পাই আছোঁ চালেকা ভাতটো খাই মেলি ধুনীয়াকৈ ওলাই আহি গ'লোঁ আৰু এতিয়া মানে বসন্তী ইয়াৰ ৰখাই থোৱা হৈ গৈছে এইটো কেনেকুৱা লাগিছে চাওক না আপোনালোকে এখন আছে এখন নাই একো বেয়াও লগা নাই চ' এতিয়া ধুনীয়াকৈ ভাতটো খাই ল'লোঁ এতিয়া ওলাই গৈ থাকোঁ গৰমো বহুত খাতৰা গৰম পৰিছে আজি বিশেষকৈ দেই ভাই লওক ডিপুত গৈ তেল অকণ ভৰাই লওঁ প্ৰথমতে बसंती में तेल नहीं है खाना नहीं है मतलब এখন ঘৰৰ পৰা ওলাই আহিলে মানে ডিপু ফ্ৰণ্টত পাই যাওঁ ডাইৰেক্ট এবাৰ এনেকৈ পকাই দিলেই হ'ল ডাইৰেক্ট ডিপু ফ্ৰণ্টত আৰু এটা ইফালে বনাই আছে চাৰিআলি চাইডে যোৱা ফালে ফাইনেলি তেল চেল ভৰা হৈ গ'ল ধুনীয়াকৈ এতিয়া ওলাই গৈ থাকোঁ ডাইৰেক্ট যাম বিতুপনৰ ওচৰত আগতে গ্লাছখন লগাই লওঁগৈ কিবা কিবি লাগি আছে ইয়াৰ পৰা ফেব্ৰিকুইক লৈ যাওঁ ফেব্ৰিকুইকটো লৈ লওঁ মানে ফেব্ৰিকুইকটো বিতুপনে লৈ যাব কৈছিলে স্কুটি গ্লাছখন মাথা মাৰি দিব দেশী যোগাৰ এটা নেচাটোও খাই লওঁ এতিয়া মানে বিতুপনৰ দোকানত আহিলোঁ আমাৰ ব্ৰ হয় পেহা লোৱা আমাৰ কেডি ব্ৰ এখন ল'লে নতুনকৈ ঘোঁৰা এটা লৈ ল'লি আৰু ফাইনেলি নে কি কেনেকুৱা ফিল্ডটো কেইদিন হ'ল আজি 4 দিনমান হৈছে মেইন কথাটো গম পাইছা সি মানে পাৰ্টি দিব লাগে বুলি ফোনো কৰা নাই একো কোৱা নাই জনোৱাও নাই দেই কাইলৈ পূৰা ভিক্ষাৰী হৈ আছোঁ কিবা এখন আৰু এখন লৈ থাকিলে সেই বুলি ক'লে লাজ লাগে নাম মই তোক সেইকাৰণে মাতিছিলোঁ ইয়াৰ আগতখন বা চিঞৰি মাতি আছোঁ তাত আছিলে ই আগত ৱেডাৰটো মজা লাগিছে পিঁয়াজ দেই বাকী খবৰ ভাল ইয়াৰ নামটো স্কুলত মই কি দিছিলোঁ বাৰু কৈ দিওঁ ন চিক্ৰেট আছে এইটো হয় নহয় চিক্ৰেট এটা আছে এইটো পাছত লগ পাই আগতে আমাৰ মটৰ ব্লগিংটো কৰিবলৈ মানে অলপ প্ৰব্লেম হ'ব তথাপিতো আপোনালোকৰ কাৰণে কৰেগা এৰি উঠিবই লাগিব ভাৰী আছে দেই গধু আছে মাল ষ্টেণ্ডাল ফিট এতিয়াহে হ'ব উঠা ছাৰ আমি ধুনীয়া চাই ৰাইডটা কৰি শুনোৱা এনেকৈ ধৰিলে হ'ল ভালকৈ ধৰি থাকিলে হ'ল কিমান দিছে হা গুৱাহাটীত দিলে ভাল এই অকণমান অকণমান এইফালে ৰাস্তাটো বেয়া ৰাস্তাতে আহিলোঁ টেষ্ট ড্ৰাইভ কৰিবলৈ কেনেকুৱা লাগিব কমেণ্ট কৰি জনাব মোৰ লগত মাল গাঁতত পেলাই চাইছোঁ গম পায়নে নাপায় অকণমান ইমান ফিল নাহে আল্টিমেট আপোনালোকক দেখাই নাথাকো মই অলপ ফিল্টাৰ লৈ লওঁ নে কি আমাৰ চাহ আহি শুই আছে হি আকৌ ক'ৰপৰা আহিলে অলপ ফুৰিবই আহিলোঁ খালি গা ভাত খালি অলপ ফুৰি আহিলে সেইটো মালটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব মইতো ভাল পালোঁ চলাই সেইখনো ভাল লাগে বহুত ভাল লাগে হিমালয়ান নহয় নহয় মজা বাইক
ঘোঁৰা মেইন কথাটো। এতিয়া দেশী যোগাৰহে চলিব। আৰু ৱেডাৰটো চাওক একদম কি খাতৰা লাগিছে মালটো। এইজোপা যে আংগাৰ লাগিছে দেখিবলৈ সোণাৰুজোপা। সোণাৰু হয় ন বাৰু ওপৰ এজোপা একা লগাই মেলি লওঁ। লগাই মেলি তাৰপিছত আৰু আপোনালোকক আকৌ দেখাই আছোঁ দেই। ভাই লওক গ্লাছ লগা কমপ্লিট হৈ গ'ল। লগাই দিলে ভাইয়ে ধুনীয়াকৈ। আৰু এই ধুনীয়াকৈ লগাই মেলি গুচি গ'ল। ময়ো এতিয়া গৈ থাকোঁ লগাই পিনে দোকান চোকান এইবিলাক চব বন্ধ কৰি দিলে। আৰু চালিয়াকৈ এতিয়া ময়ো গৈ থাকোঁ আৰু নে কি ফুৰিবলৈ যাম আৰু লাহে লাহে বেছি দিন নাই অলপ ধুনীয়াকৈ ফুৰিবলৈ যাম। আপোনালোককো দেখাম ক'ত যাওঁ কি কৰোঁ কাৰ লগত যাওঁ নে কি। ধুনীয়াকৈ আহি পিনে মানে ঘৰত পাই গ'লে অথনি মানে ব্লগ বনাব নহ'লে সেইটো কাৰণে এতিয়া ডাইৰেক্ট ঘৰত আহি গ'লোঁ স্কুটি বনাই মেলি। লগত চিকেন অলপ লৈ আহিছোঁ। আন্ধাৰ হৈ আছে একো নেদেখি। কিধৰ से